আসসালামু আলাইকুম নেৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই বনাম কলডিলৰ পকৰি। কলডিলৰ পকৰি বনাবলৈ ইয়াত কলডিল এটা লৈছোঁ। প্ৰথমতে এইখিনি বাছি ল'ম। আমি কলডিল সকলোৱে বাছিব জানো, তথাপিও এই মাজৰ ৰেণুৰডাল ডাঠ থাকে, সেইকাৰণে পেলাই দিব লাগে আৰু লগতে এই পাহিডালো পেলাই দিব লাগে। এইখিনি পেলাই দি বাছি ল'ম। মোৰ যিমানখিনি লাগে গোটেইখিনি এনেকুৱাকৈয়ে বাছি ল'ম। এনেকুৱাকৈ গোটেইখিনি বাছি লৈছোঁ। এতিয়া গেছত কেৰাহী এটা বহাই দিছোঁ। কেৰাহীত অলপ পানী দি কলডিলখিনিও দি দিছোঁ। পানীখিনি অলপ উতলিলে গেছ বন্ধ কৰি দিম। এনেকুৱাকৈ এডাল এডালকৈয়ে থাকিব লাগিব, বেছি সিজিব নালাগে। মাত্ৰ অলপ পানীখিনি উতলিলেই গেছ বন্ধ কৰি দিব লাগিব আৰু এনেকুৱাকৈ এডাল এডালকৈয়ে ৰাখিব লাগিব। এতিয়া এইফালে বাতি এটা লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ বেচন দিছোঁ আৰু এচামুচ দি দিছোঁ বেচন। আদাৰ পেষ্ট অলপ দিছোঁ, নহৰুৰ পেষ্ট অলপ দিছোঁ, সোৱাদ অনুযায়ী নিমখ দি দিছোঁ, জলকীয়া পাউডাৰ বেছি আধা চামুচ দিছোঁ, হালধি পাউডাৰ আধা চামুচ দিছোঁ আৰু জিৰা ধনিয়াৰ পাউডাৰ আধা চামুচকৈ দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। পানী অলপ অলপকৈ দি মিক্স কৰি ল'ব লাগিব। এবাৰতে বেছি পানী দিলে পাতল হৈ যাব, সেইকাৰণে অলপ অলপকৈ পানী দি মিক্স কৰি লৈ চাব লাগিব কিমানখিনি পানী লাগে। এনেকুৱাকৈ ৰাখিব লাগিব। ইয়াতকৈ বেছি পাতলো হ'ব নালাগে আৰু বেছি গাঢ়াও হ'ব নালাগে। গেছত কেৰাহী এটা বহাই দিছোঁ। কেৰাহীত তেল অলপ দি দিছোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া বইল কৰি ৰখা কলডিলত বেচন লগাই তেলত দিম। একেলগে দুটা তিনিটাত বেচন লগালে ইটোৰ লগত সিটো লাগি যাব, সেইকাৰণে এটা এটাকৈ দিব লাগিব। এনেকুৱাকৈ গেছৰ জুই ল' ফ্লেমত ৰাখিব লাগিব। এতিয়া অলপ অলপ লুটিয়াই দি আছোঁ, তেতিয়াহে চাৰিওফালে ভালকৈ সিজিব। ৰঙচুৱাকৈ ভাজিব লাগিব। এনেকুৱাকৈ প্ৰথমৰখিনি উঠাই ৰাখি দিলোঁ, এতিয়া আকৌ দিছোঁ। এইখিনিও লাহে লাহে ওলট পালটকৈ দিম, তেতিয়াহে চাৰিওফালে ভালকৈ সিজিব। বনাবলৈ একেবাৰে সহজ। আপোনালোকে এনেকুৱাকৈ বনাই নাখালে এবাৰ বনাই খাই চাব। পিছৰখিনিও হৈ গৈছে, উঠাই ৰাখি দিছোঁ। গোটেইখিনি এনেকুৱাকৈয়ে ভাজি ল'ব লাগিব। গোটেইখিনি ভাজি লোৱা হৈ গৈছে। দেখক কিমান ধুনীয়া হৈছে। খাবলৈও খুবেই টেষ্টি হৈছিলে। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ইউটিউবত চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটা ৰেচিপি লৈ। আল্লাহ হাফিজ।